এই বন্ধু বান্ধৱীসকল এতিয়া নতুন এটা ভিডিঅ' লৈ আহিছোঁ আমি মানে কি হ'ল জুবিন দাৰ প্ৰগ্ৰেম চাব গৈছিলোঁ চেপন গৈছোঁ জুবিন দাৰ প্ৰগ্ৰেম চাবৰ কাৰণে ইমান ইমান বৰষুণ দিছে ৰাতি 10টা 11টা বজাত আমি আহি জুবিন দাৰ প্ৰগ্ৰেম পালোঁহি গৈ আছোঁ জুবিন দাৰ প্ৰগ্ৰেম চাবলৈ মানুহ ইমান ভিৰ গাড়ী থ'বৰ কাৰণে জেগা নাই আমি 1 কিলোমিটাৰ আগত গৈছোঁ গাড়ী থ'বৰ কাৰণে জুবিন দাৰ প্ৰগ্ৰেমটো হ'লেতো মানুহ হয় বৰষুণ দিলেও হয় মানুহ তো আপোনালোকে ভিডিঅ'টো চাই থাকক আমি জুবিন দাৰ ওচৰত যাম জুবিন দা অহা ষ্টেজ প্ৰগ্ৰেম চামগৈ আমি ষ্টেজ পাওঁগৈ মানে দীপলিনা ডেকাই মাৰি আছিলে ষ্টেজ আমাৰ ডেকা বাইদেউ বোকা ডেন্স চলি আছে একদম ষ্টাৰ্টিঙৰ পৰা পানী বোকা হৈ গ'ল পুৰা বোকা ডেন্স চলিছে পুৰা দীপলিনা বা প্ৰগ্ৰেম কৰি আছে ষ্টেজত বহুত ধুনীয়া গান গায় দীপলিনা বা सबसे प्यारा असम का पहुँचने वाला था ইয়াত চব কিমান মানুহ ৰখি আছে জুবিন দাৰ কাৰণে জুবিন দা আহিবৰ কাৰণে জুবিন দা ফাইনেলি আহি পাই গ'লি ষ্টেজৰ কাৰণে জুবিন দাৰ ডেংলা লৈ আহিছে একদম এজন ল'ৰা এখন ধুনীয়া ছবি লৈ আহিছে জুবিন দাৰ আৰ্ট কৰি কিনে জুবিন দাক দিবৰ কাৰণে চবকে দেখাইছে ইমান ভাল লাগিছে এইটো নতুন গান এখন নতুন চিনেমা স্লাম বুক 30 জানুৱাৰী ৰিলিজ হ'ব জানুৱাৰী নহয় চৰি জুন জানুৱাৰী কেনেকুৱা গ'ল আৰু আজি ৰবিও আহিছে ৰবি শৰ্মা নিজৰ চিনেমা আছে ৰঘুপতি মই গান গাইছোঁ
চ' ৰবি ইমান দূৰৰ পৰা আহিছে আপোনালোকৰ কাৰণে চ' ৰবিৰ কাৰণে এটা হাত চাপৰি ৰঘুপতি থেংক ইউ Fall
मेरा सबसे फेवरेट यूट्यूबर डिम्पू बड़ा भी था इधर में बैठा हुआ था डिम्पू बड़ा और भी बहुत यूट्यूबर मरम डिम्पू दा एकदम আমার জীবনকে বহি আছে স্টেজ প্রোগ্রাম চাই আমি দুটো চাইছো